আৰু গাইছ এইবিলাক চাব পাৰে এনেকৈ ড্ৰোন তো এইবিলাক ডাঙৰ ডাঙৰ ড্ৰোন এইফালে এটা ইউনিক বস্তু দেখাৰ পিছতো চাব পাৰে এইটো মহাত্মা গান্ধীটো পূৰা কাৰ্ডবৰ্ডেৰে বনোৱা তো সকলো লগতে এতিয়া কিছুমান ড্ৰোনৰ মডেলটো চাব পাৰে আপোনালোকে তো এইবিলাক চাব পাৰে তো কিমান নেনো এইবিলাক কাম কৰি আছে আৰু গাইছ এইবিলাক চাব পাৰে তো এইবিলাক মুগাৰ হয় তাঁতশালখন তো তো সকলো পাতেৰে নিৰ্মিত এইবিলাক পাট মুগা বনাইছে দেখাই দিছোঁ তো কিন্তু প্লাষ্টিক নহয় তো এইটো চাব পাৰে থোৱা আছে তো এইটো চাব পাৰে তো লগতে কিছুমান এইফালে এনেকৈ বনাই থৈ দিয়া আছে তো এইটো হেল্ল' ভিউয়াৰ্ছ তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো বৰ্তমান গমেই পাইছে গুৱাহাটীৰ হৈ আছে এডভান্টেজ আছাম 2.0 তো ভাবিলোঁ কি ইয়াতে আমাৰ খানাপাৰাতে এক্সিবিশ্যনখন হৈ আছে তো এডভান্টেজ আছামৰ কি কি দেখুৱাইছিল তো এক্সিবিশ্যনত তো সকলোবোৰ আজি দেখাবলৈ চেষ্টা কৰিম লগতে এইবিলাক চাব পাৰে তো এনেকৈ ইয়াতে আছোঁ মই তো এতিয়া যাম তো এক্সিবিশ্যন হলটোত যাম তো হলত যাই কিনো দেখুওৱা হৈছে তো সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম তো মোৰ পিছফালে চাব পাৰে তো এনেকৈ এইবিলাক বনাই থৈছে তো এটা 360 দি আছোঁ ইয়াৰে তো তাৰ আগতে হলত যাওঁ তো হলত যাই শেষলৈকে চাই থাকিব ব্লগটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব তো বৰ্তমান এতিয়া যাওঁ হলত তো হলত গৈ কি আছে তো সকলোবোৰ দেখাবলৈ চেষ্টা কৰোঁ তো যাওঁ হ'ব আৰু গাই চাব পাৰে এনেকৈ বাহিৰে এইবিলাক এডভান্টেজ 2.0 এইবিলাক এনেকৈ হেৰি বনাই থৈ দিছে তো এইটো এটা হেৰি বনাইছে এইফালে তো লগতে এইটো চাইডে এটা আছে 3D টাইপৰ এনেকৈ বনাই থৈছে কিউব টাইপৰ এইটো তো ৰাতি হ'লে বেছি ভাল লাগিব তো ইয়াত 360 দি দিছোঁ তো এই চাইডে আছে গোটেই হল কেইখন তো এক্সিবিশ্যন হল 4 তো এনেকৈ 1 2 3 4 এনেকৈ গোটেইখিনি আছে তো দেখাম তো চাইডৰ ব্লগটো তো এইবিলাক এনেকৈ বনাই থৈছে তো মই এটা 360 এটা দি দিছোঁ এইফালে তো গাইজ বৰ্তমান এতিয়া আমি এক্সিবিশ্যন হলৰ ভিতৰত সোমাইছিলোঁ তো হল নম্বৰ 1ত আহিছোঁ তো ইয়াতে কিছুমান এক্সিবিশ্যন দেখুৱাইছোঁ মই দেখাইছোঁ কি আছে সকলোবোৰ তো এইফালে জিমটো আৰু মই আহিছোঁ চাইডৰ ব্লগটো যাওঁ দেখাইছোঁ তো এইবিলাক এনেকৈ চাবই পাৰে গোটেই এনেকৈ দি থৈ দিয়া আছে আৰু গাইজ এইবিলাক চাব পাৰে এনেকৈ ড্ৰোন তো এইবিলাক ডাঙৰ ডাঙৰ ড্ৰোন এনেকৈ থৈ দিছে কিষাণ ড্ৰোন হয় এখন তো দেখাই দিছোঁ এইটো চাব পাৰে কিষাণ ড্ৰোন তো এইটোৰ সহায়ত তো কিষাণসকলে ইয়াতে ঔষধবিলাক ছিটাবও পাৰে তো দেখাই দিছোঁ ছেমি কণ্ডাক্টৰটো চাব পাৰে কিন্তু কেনেকৈ কাম কৰে তো দেখুওৱা হৈছে ইয়াতে বিভিন্ন ধৰণৰ মেচিন এনেকৈ তো ৱৰ্কিং কণ্ডিশ্যনত দেখুওৱা হৈছে তো এইবিলাক চাব পাৰে তো কিমান নেনো এইবিলাক কাম কৰি আছে এইফালে চাব পাৰে তো কেনেকৈ এইবিলাক কাম কৰি থাকে তো দেখুওৱা হৈছে তো সকলোবোৰ ৰবটিক হয় এনেকৈ মই দেখাই গৈছোঁ তো আপোনালোকে শিকিব বিচাৰিব তো এনেকৈ বহুত কিছুমান ৰবটিক কাম চাম আছে তো দেখাইছোঁ আপোনালোকক তো কি আছে তো সকলোকে চাই থাকক ব্লগটো চাইছোঁ তো আগত কি আছে তো দেখাওঁ আপোনালোকক তো বহুতকেইটা হল আছে তো হলত এনেকৈ সোমাই গৈ দেখাই আছোঁ আপোনালোকক এইফালে দেখুওৱা আছে মেটেকাৰ পৰা বনোৱা এইবিলাক সকলোবোৰ তো কেনেকৈ লাইভ তো বনাই আছে তো দেখাই দিছোঁ এইবিলাক সকলোবোৰ মেটেকাৰে বনোৱা তো পাচি চাচি আছে গোটেই আৰু গাইছে এইফালে চাব পৰা তো এইফালে মুগাৰ হয় তাঁতশালখন তো এইফালে দেখাই দিছোঁ তো এইফালে মুগাৰ তাঁতশাল এইখন লগতে এইফালে সকলোবোৰ মুগাৰে হয় পাতৰ হয় এইবিলাক তো সকলো পাতেৰে নিৰ্মিত এইবিলাক পাট মুগা লগতে গাইছে এইবিলাক ডাইনিংখন চাব পাৰে এইবিলাক লগতে এইফালে এখন 3D হল আছে তো এইফালে চাব পাৰে তো ভিতৰত গৈ तो मैंने 3D देखुआ है और साहस की भूमि भी थी लचित बोरफुका एक अदम्य योद्धा जिन्होंने शक्तिशाली तो ये चाब पे
তো এইটো লাইটিঙৰ দ্বাৰা এইটো 3D এনিমেশ্যন তো লাইটিঙৰ হয় LED 3D এনিমেশ্যনৰ এইবিলাক তো চাব পাৰে এনেকৈ বহুত চাব লগা বস্তু আছে তো মই এফালৰ পৰা দেখাই গৈ আছোঁ আপোনালোকে তো সকলোকে চাই দিব কেৱল এনেকৈ বহুত মডেল বনাই থৈ দিয়া আছে দেখাইছোঁ চাই দিব আপুনি তো এইটো ৱৰ্কিং মডেল হয় ড্ৰিলিঙো RAG তো দেখাই দিছোঁ এইটো ৱৰ্কিং মডেল আৰু গাইছ এইফালে চাব VFX তো ইয়াৰ দ্বাৰা আপোনালোকে ভাৰ্চুৱেল ৰিয়েলিটি যাব পাৰে তো এনেকৈ এইবিলাক দেখুৱাইছে তো এই ল'ৰাজনে চাব পাৰে ভাৰ্চুৱেল ৰিয়েলিটি তো ইয়াতে লগাই দিছে তো এইটো VFX হয় তো ইয়াৰ দ্বাৰা আপোনালোকে ভাৰ্চুৱেল ৱৰ্ল্ডখন দেখাবই পায় তো চাব পাৰে লগতে সেইফালে সকলো অসমৰ মেপখন বনোৱা আছে আৰু ক'ত কি আছে সকলোবোৰ দেখিবলৈ চেষ্টা কৰা হৈছে তো দেখাই দিছোঁ মেপখন এবাৰ পৰে 3D মডেল এইবিলাক তো দেখাই দিছোঁ তো 3D মডেল এনেকৈ বনোৱা হয় তো আৰু গাইছ এক্সিবিশ্যন হল নম্বৰ 1ৰ পৰা চাই লৈ এতিয়া 2nd নম্বৰ হলত গৈছোঁ চাওঁ কি আছে তো সকলো দেখাবলৈ চেষ্টা কৰোঁ আপোনালোকক চাই থাকক আপোনালোকে তো পূৰা দেখাম আজি বেছি ইমান কৰা নাই তো গোটেইবোৰ দেখাই থাকিম আপোনালোকে তো সকলোকে চাই থাকক যিহেতু মই এতিয়া অকলে আছোঁ বৰ্তমান তো দেখাওঁ কি আছে তো এতিয়া বৰ্তমান গৈছোঁ এক্সিবিশ্যন হল 2 নম্বৰত তো যাওঁ তো চাব লগা বহুত আছে তো এটা ভিতৰত কভাৰ কৰাটো ইমান সহজ নহয় তো তথাপি যাওঁ দেখাইছোঁ এক্সিবিশ্যন হল নম্বৰ 2টো এইফালে আছে তো এইফালে যাওঁ সোমাইও দেখাইছোঁ বোলো তো এক্সিবিশ্যন হল নম্বৰ 2 এইবিলাক চাব পাৰে এইবিলাক হালধি এইবিলাক লগতে এইবিলাক ধুনীয়া সাজ পোছাক তো এইবিলাক হ'ল সকলোবোৰ বড়ো সাজ পোছাক তো চাব পাৰে আপোনালোকে এইফালে আৰ্ণা গোটেই আনি থৈ দিছে আৰু লগতে এইবিলাক কিছুমান হেণ্ডমেড বস্তু এইবিলাক আনি থৈ দিছে ইয়াতে দেখাই দিছোঁ এনেকৈ বনাই থৈ দিছে হয়তো প্লাষ্টিক নহয় বোলে তো বেলেগেৰে তো এইবিলাক চাব পাৰে এইবিলাক সকলোবোৰ বনাইছে দেখাই দিছোঁ তো কিন্তু প্লাষ্টিক নহয় তো এইটো চাব পাৰে এইটো এটা মডেল চাব পাৰে গাইছ তো এনেকৈ বনাই থৈছে লগতে এইফালে চাব পাৰে ডেমৰ এটা মডেল এইটো দেখাই দিছে এইটো তো ডালমিয়া চিমেণ্টৰ হয় তো তাৰ মডেলটো দেখাইছে ইয়াতে বনোৱাই লগতে এতিয়া কিছুমান ধৰণৰ মডেলটো চাব পাৰে আপোনালোকে লগতে এখন এইটো চাব পাৰে হিন্দুস্তানী হলতো কিছুমান বস্তু আছে তো দেখাই দিওঁ আপোনালোকক এইফালে এনেকৈ বনাই থৈছে তো চাব পাৰে এইবিলাক চাব পাৰে সকলোবোৰ ষ্টল এনেকৈ থোৱা আছে তো এইটো চাব পাৰে তো ইউনিক অলপ এইটো চাব পাৰে হেণ্ডলুমটো পাত পূৰা কেনেকৈ মুগা হয় মুগাৰ এই গছডাল দেখুৱাইছে এইটো মুগা হয় তো ৰিয়েলিষ্টিক পূৰা তো অৰিজিনেল মুগা কেনেকৈ হয় দেখুৱাইছে
লগতে গাইছে এইবিলাক চাব পাৰে মুগা লেটাবোৰ কেনেকৈ এইবিলাক দেখুওৱা হৈছে ইয়াতে। তো এইখন চাব পাৰে চন্দ্ৰযান 3 বিক্ৰম লেণ্ডাৰ এখন। তো এনেকৈ মডেল বনাইছে। গাইছে এইবিলাক চাব পাৰে সকলো বাঁহৰে বনোৱা এইবিলাক। তো দেখাই দিছোঁ এইটো মাউচ চাব পাৰে, তাৰপিছত বটল, তো সকলোবোৰ বেম্বো হয়। তো সকলো বাঁহৰে নিৰ্মিত এইবিলাক। এনেকুৱা আছে এখন ষ্টল চাব পাৰে। তো সকলোবোৰ কাপোৰ এনেকৈ বনোৱাই থৈছে। লগতে গাইছে এইবিলাক চাব পাৰে কিছুমান একুৰিয়াম। তো এনেকৈ বনাই থৈছে। তো দেখাই দিছোঁ আপোনালোকক। এইফালে এটা ইউনিক বস্তু দেখাৰ পিছতো চাব পাৰে এইটো মহাত্মা গান্ধীটো পূৰা কাৰ্ডবৰ্ডেৰে বনোৱা। তো সকলোবোৰ এইবিলাক কাৰ্ডবৰ্ড হয়, দেখাই দিছোঁ। তো সকলোবোৰ কাৰ্ডবৰ্ডেৰে বনোৱা। এইখন চাব পাৰে এইফালে চেয়াৰ এখন, লগতে এইখন আৰু এইখন চাব পাৰে এইটো মহাত্মা গান্ধীটো। তো সকলোবোৰ কাৰ্ডবৰ্ডেৰে বনাইছে। লগতে এইখন ইউনিক এটা চাব পাৰে। তো এইটো চাব পাৰে পূৰা ডিছকম্প'জিবল পট হয়। তো দেখাই দিছোঁ। তো সকলোবোৰ নাৰিকলৰ গছেৰে বনোৱা। তো নাৰিকলৰ যোনটো খোলাটো থাকে সেইটোৰে বনাইছে এইটো। তো চাব পাৰে। এইফালে চাব পাৰে এইটো টি ৱাইন। তো দেখাই দিছোঁ। তো এইটো চবতছে ইউনিক টি ৱাইন হয়। তো এখন চাব পাৰে এখন ষ্টল লগাইছে ৱেষ্ট কাৰ্বি আংলঙৰ। তো এইবিলাক কাৰ্বি আংলঙৰ দেখাই দিছোঁ। লগতে কাঠেৰে বনোৱা কিছুমান তো এইবিলাক হ'ল কাৰ্বিৰ সাজ পোছাক। তো দেখাই দিছোঁ এইবিলাক। তো আপোনালোক যোনফালে চাই সেইফালে আপোনালোকৰ ষ্টল এইবিলাক। তো বিভিন্ন প্ৰকাৰৰ বিভিন্ন ষ্টল দিছে ইয়াতে। তো এইবিলাক ষ্টল তো মই দেখাই গৈ আছোঁ এইফালৰ পৰা। তো এনেকৈ ষ্টলবোৰ দিয়া হৈছে গোটেই। লগতে কিছুমান এইফালে এনেকৈ বনাই থৈ দিয়া আছে। তো এইটো দেখাই দিছোঁ। এইটো খোৱাৰ ছেকশ্যনে হ'ব। তো এবাৰ দেখাই দিছোঁ আপোনালোকক। তো এনেকৈ বনোৱা হৈছে খোৱাৰ ছেকশ্যনটো। তো খোৱাৰ ছেকশ্যনটো এনেকৈ ডেক'ৰেশ্যন কৰা হৈছে। তো দেখাই দিছোঁ। তো গাইজ বৰ্তমান মই ইয়াৰ পৰা ওলাই দিলোঁ এতিয়া বৰ্তমান। তো যিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিলোঁ। তো বহুতখিনি চাব লগা বহুতখিনি আছে। তো আপোনালোকেও আহিব পাৰে। তো 1 তাৰিখলৈকে থাকিব। তো মই যিমানখিনি পাৰোঁ তো দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তো এতিয়া ওলাই যাওঁ। তো বহুত দিনৰ মূৰত ব্লগটো দিলোঁ। তো